হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ আপোনালোকৰ ভালেই। বৰ্তমান মোৰো ভালেই। মই বিশ্বজিৎ, আপোনালোকে চাই আছে BJ ব্লগ। পোনপ্ৰথমে মোৰ ফালৰ পৰা আপোনালোকৰ সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিছোঁ। অনাগত দিনবোৰ আপোনালোকৰ অতি সুন্দৰ আৰু মধুৰ হয়, তাকে কামনা কৰিছোঁ। দেখিছে অলপ টিপটপ হৈ আছোঁ, বিহু বতৰ, অলপ ফুৰি আহোঁ বুলি ভাবিছোঁ। মানে যাম, ধুনীয়া ঠাই, বুদ্ধ টেম্পল যাম বুলি ওলাইছোঁ। তাত ৱাটাৰ ফেষ্টিভেল হৈ আছে, যোৱাকালিৰ পৰা ষ্টাৰ্ট হৈছে। মানে গৰু বিহু, মানুহৰ বিহু, আৰু তাৰ দ্বিতীয় দিনালৈ 3 দিন ধৰি মানে ৱাটাৰ ফেষ্টিভেল হয়। কেনেধৰণে ৱাটাৰ ফেষ্টিভেল কৰে বা কেনেধৰণে পালন কৰে তাকে চাবলৈ যাওঁ, আৰু লগতে আপোনালোককো দেখাওঁ বুলি ভাবিছোঁ। কি কৰে কি নাই সকলোবিলাক দেখাবলৈ মই চেষ্টা কৰিম, আৰু ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়া সকলো গম পাই থাকিব। তেতিয়া ব'লক, স্কিপ নকৰিব কিন্তু, ব'লক যাত্ৰাটো আৰম্ভ কৰোঁ। বাইক ৰেডি হৈছে, ব'লক যাত্ৰা আৰম্ভ কৰোঁ। আহি পাই গ'লোঁ জননেতা ৰাজেন্দ্ৰনাথ বৰুৱা সেতু, মানে পুৰণা ধনশিৰি দলং। পৰি গৈ আছোঁ এতিয়া। আহি পাই গ'লোঁ ৰঙাজান বাইপাছ, আৰু এতিয়া যাব লাগিব ৰাইট চাইডে। লেফ্ট চাইডে গ'লে আমি ডিমাপুৰ পাম, আৰু ৰাইট চাইডে গ'লে আমি নুমলীগড় পাম, আৰু নুমলীগড় চাইডে আমি যাব লাগিব, আৰু উঠি দিলোঁ 39 নং ৰাষ্ট্ৰীয় ঘাইপথত। আহি পাই গ'লোহি পুৰা বাংলা, আৰু আমি এতিয়া লেফ্ট চাইডে সোমাই যাব লাগিব, আৰু এতিয়া আমি লেফ্ট চাইডে সোমাই গৈছোঁ। আৰু ইয়াৰ পৰা বুদ্ধিষ্ট টেম্পললৈ 14 কিলোমিটাৰ হয়। ৰাস্তাবোৰ বনাব লাগে আৰু দেই, ইমান বেয়া ৰাস্তা। বাৰিষা ছিজনৰ ৰাস্তা মজা হ'ব। ফাইনেলি আহি পাই গ'লোঁ। দেখিছোঁ চাৰিওফালে দেখাই দিছোঁ, গোটেই ভিৰ, বাইকৰ লাইন চব আহি আছে। ৰাস্তাটো বহুত বেয়া, সেইকাৰণে আহি পাওঁতে অলপ পলম হৈ গ'ল, বহুত টাইম লাগিলে আহোঁতে। গোলাঘাটৰ পৰা ইয়ালৈ প্ৰায় 40 কিলোমিটাৰ হয়। কাৰ্জন ডিষ্ট্ৰিক্টত আছে বুদ্ধ মন্দিৰটো। আৰু এতিয়া যাম, অলপ দূৰ খোজকাঢ়ি যাব লাগিব, খোজকাঢ়ি যাব লাগিব। এতিয়া এখন নদী, এখন কালিয়নী নদীয়ে আমি খোজকাঢ়ি পাৰ হৈ যাব লাগিব। এতিয়া বেছি দ নাই, শিলগুটি আছে গোটেই, লগৰকেইটা আছে, এইকেইটা আমি 4টা আহিছোঁ। এতিয়া যাম আৰু অলপ সোমাই গৈ থাকোঁ, আৰু দেখাই গৈ থাকোঁ ইয়াত কেনেকুৱা ধৰণৰ কেনেকৈ ফেষ্টিভেল পাতিছে। এতিয়া ব'লক বুদ্ধ মন্দিৰলৈ যাওঁ। পানী নামিব লাগিব এতিয়া। মজা লাগিছে খোজকাঢ়ি, পাৰ হৈ আহিলোঁ। এতিয়া গৈ আছোঁ, অকণমান দূৰ খোজকাঢ়ি যাব লাগিব। এতিয়া গৈ আছোঁ খোজকাঢ়ি। বাইক থ'ব দিলে সেইপিনে আহিব নিদিয়ে, ইয়াত বোলে অভাৰ হৈ গ'ল বুলি কৈছে বাইকৰ, সেইটো কাৰণে খোজকাঢ়ি গৈ আছোঁ। বেছিকৈ নহয়, অলপ দূৰ, কাৰণ ইয়াত বহুতো মানুহ সমাগম হৈছে, বহুত দূৰৰ মানুহ আহিছে, সেইটো কাৰণে বহুত ভিৰ হৈছে। ইয়াত বাছ পাৰ্কিং কৰি ৰাখিছে, মানে গম পোৱা গৈছে আৰু কিমান মানুহ ইয়াত সমাগম হৈছে, কিমান দূৰৰ পৰা মানুহ আহিছে। আছে মোৰ লগত, আহিছোঁ আমি দুটা, আৰু সি কথা পাতি আছে কাৰোবাৰ লগত। আৰু গৈ আছোঁ খোজকাঢ়ি। ইয়াত যিসকল ৰাতিপুৱা সোনকালে আহিলে তেওঁলোকৰ বাইক চাইক আনিবলৈ দিলে। আমাৰ অহা বহুত দেৰি হ'ল, চ' সেইকাৰণে আমি বাইক আনিবলৈ নিদিলে, কাৰণ অভাৰফ্ল' হৈ গ'ল বুলি কৈছে। ইয়াত মানে পূৰা ফুল হৈ গ'ল, জেগাই নাই বোলে বাইক ৰাখিবলৈ, সেইটো কাৰণে। কেনেকুৱা লাগিছে? আহি পাই গ'লেহি প্ৰথম গেটখন। ইয়াত ৱেলকাম বুলি লিখা আছে, আপোনালোকে প'জ কৰি পঢ়ি চাব কি লিখা আছে ইয়াত। আৰু আমি এতিয়া এই পেইণ্টিৰ ভিতৰলৈ সোমাই যাম। এতিয়া ইয়াত অলপ ক'ভিডৰ প্ৰট'কল মানি চলা হৈছে, চেনিটাইজাৰ দিছে, এইপিনে টেম্পাৰেচাৰ জুখি আছে, দেখিবলৈ পাইছে নিশ্চয়। চেনিটাইজাৰ দিছে,
টেম্পাৰেচাৰ জুখিছে আৰু অকণমান খোজকাঢ়ি গ'লে পাম। এয়া বিৰাজক পালোঁ। কেনেকুৱা বিৰাজ আহি কেনেকুৱা লাগিছে? বঢ়িয়া আহি ভাল লাগিছে আৰু তোমালোকক লগ পাই যে খুব ভাল লাগিছে। বিজে ব্লগটো ছাবস্ক্ৰাইব কৰিব, শ্বেয়াৰ কৰিব আৰু লাইক কৰিব। ধন্যবাদ ধন্যবাদ। আহি পাই গ'লোঁ ভিতৰলৈ আৰু ইয়াতো দেখিছে পিছফালে আছে মন্দিৰ শিশুসকলৰ, এইটো বুদ্ধ মন্দিৰটো। ভিতৰলৈ যাওঁ বলক। ইয়াত পুৰা পানী ঢালি আছে, তেওঁলোকৰ কিবা পৰম্পৰা হয়, পুৰা পানী ঢালি আছে। কেনেকুৱা দেখাম। দেখিছে পানী ছটিয়াই আছে, পানী ছটিয়াই আছে চব। গোটেই মূৰ্তিবোৰ আজি এই 3 দিনৰ ফেষ্টিভেলত ঘূৰে বুলি কয়, কিন্তু ইমান কিয় কৰে এইটো মই ভালকৈ নাজানো, কিন্তু জানিবলৈ ট্ৰাই কৰিম। ভিতৰলৈ গৈ আছোঁ। মম আৰু ধূপ লৈ পূজা কৰিছে সকলোৱে। Close till I get up. Time is barely on our side. I don't wanna waste what's left. মন্দিৰৰ ভিতৰলৈ সোমাই গৈছোঁ। মন্দিৰটো চব বহুত ধুনীয়া লাগিছে। তেওঁ এতিয়া কৈ আছে ভিডিঅ'টো এবাৰ চাওক না, কিমান ধুনীয়া লাগিছে। এই লোক এজনক সুধিলোঁ এই ফেষ্টিভেলটো কিয় পালন কৰে, তেতিয়া তেওঁলোকে ক'লে যে তেওঁলোকৰো মানে যিসকল বুদ্ধিষ্ট লোক আছে তেওঁলোকৰ এটা ফেষ্টিভেল হয়। ফেষ্টিভেল মানে কি, তেওঁলোকৰ এটা নতুন নৱবৰ্ষ হয়। যেনেকৈ এতিয়া অসমীয়া নৱবৰ্ষ সোমাইছে, তেওঁলোকৰ তেনেকৈ সোমাইছে নতুন নৱবৰ্ষ। সেইটো কাৰণে এইটো ইয়াত আহি মানে পানী ঢালে মানে কেলৈ এই বছৰটো ভালকৈ যাওক আৰু যি পাপৰ লগত জড়িত হৈ গ'ল যিবিলাক বস্তু, সেইবিলাক যাতে পানীয়ে মুক্ত কৰি দিব পাৰে, সেইটো কাৰণে ইয়াত পানী ঢলা হয়। আৰু সেইকাৰণে ৱাটাৰ ফেষ্টিভেল তেওঁলোকে পাতে 3 দিনীয়াকৈ। তেওঁলোকে ইয়াত আহি প্ৰে কৰে আৰু আপোনালোকো আহি ইয়াত প্ৰে কৰিব পাৰে, কাৰণ যিটোকে হেৰি কৰে সেইটোকে মনোবাঞ্ছা পূৰণ হয় বুলি ক'লে। এইটো এটা মন্দিৰ চব আছে, পূজা কৰিছে ইয়াতে। তাতো এজন মং বহি আছে বুদ্ধিষ্ট মং। এই শুই থকা বুদ্ধ মূৰ্তিটো বাহিৰৰ পৰা অনা হৈছে বুলি বহুতে কয়। এই দেখিছেই আৰু দেখাম এতিয়া বলক। দেখিছে বহুত ওখ হয় এইটো বুদ্ধদেৱৰ প্ৰতিমূৰ্তি। এইটো এটা বনাই থৈছে, এইটো এটা পূজা ঘৰেই চাগে সম্ভৱ। আহিব ইয়াত বহুত ধুনীয়া ঠাই। এইটো ফেষ্টিভেল হোৱাৰ কাৰণে ইয়াত বহুত মানুহৰ ভিৰ হৈছে, নহ'লে ইয়াত মানুহ আপোনালোকে নাপায়। ফেষ্টিভেল নহ'লে ইয়াত 3 দিন মানুহ ভিৰ থাকে, তাৰপিছত আপোনালোকে ইয়াত মানুহ তেনেকৈ নাপায়, সমাগম নহয়। ইয়াত বহুত মানুহ আছে।
প্ৰমাণ পায় ইয়াত মানে যি আপুনি যদি ভালকৈ আপুনি সাধনা কৰি যায় বহুত ভালদৰে আপুনি যিটো বস্তু আপুনি বিচাৰি যায় বা সাধনা কৰে তেতিয়া সকলো মনোবাঞ্ছা পূৰণ হয় আগত সেৱা কৰি লৈছে তাৰপিছত তেওঁলোকে পানী ঢালে অলপ আৰু দেখাওঁ আৰু এটা ইয়াত দাঙি ধৰিছে আপোনাৰ আছে বুদ্ধদেৱে ইয়াত যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিলে তেতিয়া এইটো প্ৰতিমূৰ্তি হিচাপে দাঙি ধৰিছে এই প্ৰতিমূৰ্তি বনাই তেওঁ কেনেকৈ ধৰ্ম প্ৰচাৰ কৰিছিলে তাক দাঙি ধৰিবলৈ এটা উদাহৰণ ইয়াত বনাই থৈছে লৈ আহিছোঁ কিনি ঢালি বটল ভাবিছোঁ ঢালি দিম আহিলোঁ যেতিয়া ঢলা নাছিলোঁ ঢালি দিম আৰু তাৰপিছত আৰু ঘৰ যাম আৰু দিলোঁ পানী পানীটো যে ঢালি দিলোঁ এই পানী আহি ইয়াৰ ভিতৰত পৰিব হেৰি আছে ইয়াত পৰিব চাওঁ কি আছে বা কি ধুনীয়াকৈ পানীটো ঘূৰি ঘূৰি পৰি আছে আৰু ইমান বুদ্ধদেৱৰ মূৰ্তি মই ভবা নাছিলোঁ মই ভাবিছিলোঁ বহুত ডাঙৰকৈ মূৰ্তি এটা আছে চাগে তাৰ ওপৰতে পৰি থাকে ইয়াত সৰু 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 বহুত মূৰ্তি আছে পানী চানী ঢালিলোঁ এতিয়া এবটল লৈ আহিছিলোঁ পানী ঢালিলোঁ ইয়াৰ পৰা ওলাওঁ এইপিনে কালিয়ানী নদীখন আছে তালৈ যাম অকণমান দেৰি ৰম সেইখিনি পিছত যাম আৰু ঘৰ কিন্তু এবাৰ চাই লওক লাষ্ট নাযায় ভিতৰত ওলাই আহিলোঁ এতিয়া বাহিৰলৈ এতিয়া নদীৰ ফালে গৈ আছোঁ ভিতৰৰ পৰা ওলাই আহি এই নৃত্য দেখি মই ৰ'ব নোৱাৰিলোঁ চক নাকি ধুনীয়াকৈ তেওঁলোকে ঘূৰি ঘূৰি নাচি আছে এইটোৱে এক তেওঁলোকৰ এই নৱবৰ্ষৰে এটা উৎসৱৰ এটা নৃত্য হয় যেনেকৈ অসমৰ এতিয়া বিহু নৃত্য তেওঁলোকৰো বুদ্ধিষ্টসকলো এইটো এটা সুন্দৰ এক নৃত্য চক না কিমান ধুনীয়াকৈ তেওঁলোকে ঘূৰি ঘূৰি নাচিছে ডাঙৰ মহিলা হওক বা ছোৱালী হওক ডাঙৰ পৰা সৰুলৈকে তেওঁলোকে কি ধুনীয়াকৈ ঘূৰি ঘূৰি নাচিছে চাই সঁচাকৈ বহুত ভাল লাগিছে সুন্দৰ নৃত্য চাই এতিয়া নদীলৈ আহি আছোঁ ইয়াতো দেখিছোঁ যথেষ্ট ভিৰ লাগি আছে নামি আহি পাই গ'লোঁ বুদ্ধ টেম্পলটোৰ ভিতৰত যিবোৰ মূৰ্তি আছিলে তাত পানী ঢলাৰ পাছত তাৰপিছত ইয়াতে ইজনে সিজনক পানী ঢলাৰ কাৰণটো হ'ল কি তেওঁলোকৰ দিনটো মানে কিবা যদি অপবিত্ৰৰ মাজত সোমাই আছে তেওঁলোকৰ এই পানীৰ মাজতে যাতে তেওঁলোকৰো শুদ্ধ হৈ যাওক পবিত্ৰ হৈ যাওক তেওঁ সেইকাৰণে ইজনে সিজনক পানী তাকে কয় ৱাটাৰ ফেষ্টিভেল
এয়া ৱাটাৰ ফেষ্টিভেল আপোনালোকক দেখাবলৈ ট্ৰাই কৰিলোঁ। এখন যিখন নদী গোটেই শিলেৰে ভৰপূৰ, এখন সেইপিনৰ পৰা বৈ আহিছে, পাহাৰৰ পৰা বৈ আহিছে, এখন গোটেই শিলৰ মাজত আছে। আৰু ইমানেই আছিলে আজি ফেষ্টিভেলটোৰ বিষয়ে যি জানিলোঁ, যি গম পালোঁ, তাই অলপ চলপ আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰিলোঁ। এয়াই হ'ল ৱাটাৰ ফেষ্টিভেল। বহুত মানুহ, এতিয়া গৈ থাকোঁ, টাইমো হ'ল 2টা বাজিবলৈ হ'ল। এতিয়া লাহেকৈ আৰু যাওঁ, ৰাস্তাটো বহুত বেয়া, এতিয়া ঘৰ পাবলৈও এতিয়া 1 ঘণ্টা লাগি যাব, 1 ঘণ্টাতকৈ বেছি লাগিব, আহোঁতে বহুত টাইম লাগিছে। এতিয়া ভিডিঅ'টো চাই যদি ভাল পালে তেতিয়া লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ ভুলতো নাপাহৰিব আৰু লগতে থকা বেল আইকনটো টিপি দিব। চ' এতিয়া ঘৰলৈ যাওঁ। চ' বাই বাই।